Hi guys, welcome back to my channel. আজি মই আমৰ আচাৰ বনাই দেখাম। বলক তেতিয়াহলে ভিডিওটো ষ্টাৰ্ট কৰো। তাৰ কাৰণে মই আম অলপমান লৈ লৈছো আৰু আমখিনি ভালদৰে ধুই ললো। এনেদৰে আমবোৰ মাজতে দুফাল কৰি ল'ব। এতিয়া মোৰ কিছুমান আম আচলতে বন ধৰিছে, সো গুটিটো মানে এৰুৱাব পৰা নাই। মাজতে ফালিবলৈ অলপ অসুবিধা হৈছে। যিখিনি পাৰিম সেইখিনি মাজৰ গুটিটো এৰুৱাই ল'ম। মই ইয়াতে আপোনালোকক আম এদিন নিমখত দি থোৱা আৰু দুদিন নিমখত দি থোৱা আমৰ আচাৰ বনাই দেখাম। গোটেই আমখিনি এনেদৰে ভালদৰে অলপ ডাঙৰ ডাঙৰকৈ কাটি ল'ম। এতিয়া মোৰ আমখিনি কাটা হৈ গ'ল আৰু এতিয়া মই ইয়াতে নিমখ টোটেল 3 চামুচ দি দিম। ভালদৰে সানি ল'ম। মই নিমখ বহুত বেছি দিয়া নাই, কাৰণ আমখিনি মই 2 দিনৰ কাৰণে টেমাত ভৰাই ৰাখি থম। সো নিমখটো মানে জাষ্ট গোটেই আমখিনিত অলপ লাগাকেহে দিছোঁ, বহুত বেছি দি দিয়া নাই, নহ'লে দুদিনমান নিমখত ভৰাই থ'লে নিমখটো চোকা হৈ যাব। এতিয়া ইয়াতে আৰু অলপ নিমখ দি দিছোঁ। টোটেল 3 চামুচ ব্যৱহাৰ কৰিছোঁ। এতিয়া আমখিনি কণ্টেইনাৰ এটাত 2 দিনৰ কাৰণে ভৰাই ৰাখিম, তাৰ পাছতহে ৰ'দত দিম। এতিয়া এইখিনি নিমখৰ পৰা উলিওৱাৰ পিছত হালধি দিছোঁ 1 চামুচ, ভালদৰে সানি ল'ম। হালধি 1 চামুচ দিলোঁ আৰু নিমখ অলপ কম হোৱা যেন দেখি 1 চামুচতকৈ অলপ কম, হাফ চামুচতকৈ অলপ বেছি এইখিনি ভালদৰে মিলাই ল'ম। আপোনালোকে আমটো টেঙা যদি হয় তেতিয়া নিমখ তাৰ অনুপাতে দিব লাগিব আৰু হালধিও যিমান আমৰ আচাৰ বনাব সেইটো অনুপাতে দিব লাগিব। এতিয়া এইখিনি ৰ'দত দিব পৰা হৈ গ'ল। এতিয়া মই আচাৰৰ মছলাখিনি লৈছোঁ জিৰা, ধনিয়া, বগা সৰিয়হ, মিঠি আৰু চফ। এইখিনি মই ভালদৰে ধুই ৰ'দত শুকুৱাই মিক্সাৰ গ্ৰাইণ্ডাৰত আধা পিচা কৰি ল'লোঁ। এতিয়া মই কুহুমীয়া তেলখিনি ফাৰ্ষ্টত গৰম কৰি ল'লোঁ আৰু তেলখিনি অলপ ঠাণ্ডা হ'বলৈ দিলে অলপ কুহুমীয়া হৈ থাকোঁতে জিৰা দিলোঁ 2 চামুচ আৰু এতিয়া দিম ধনিয়া, ধনিয়াও 2 চামুচ দি দিম। জিৰা আৰু ধনিয়া যিমান দিব বাকীখিনি আপোনালোকে 1/4 দিব। যদি 1 চামুচ দিয়ে বাকীখিনি 1/4 দিব লাগে আচলতে মছলা। এতিয়া দিম মই সৰিয়হ হাফ, যিহেতু মই জিৰা 2 চামুচ লৈছিলোঁ, সো এতিয়া মই বাকীখিনি হাফ চামুচকৈ দিম। মিঠি হাফ চামুচে দিছোঁ আৰু চফটো মই অলপ বেছিকৈ দিছোঁ, 2 চামুচ দি দিম। আৰু ৰেড চিলি অলপ কালাৰ আহিবৰ কাৰণে 1 চামুচ দি দিলোঁ। এতিয়া এইখিনি ভালদৰে মিহলাই ল'ম। মই আমটো এদিন নিমখত থৈ 2 দিন ৰ'দত দিলোঁ। 2 দিন ভালদৰে ৰ'দ নাপালে, তথাপিও মানে অলপ শুকাই গ'ল আৰু। মছলাখিনি মিহলাই হৈ গ'ল, এতিয়া আমখিনি দি দিম।
মছলাখিনি মিহলাই হোৱাৰ পাছত আমখিনি দি দিছোঁ। এতিয়া এইখিনি ভালদৰে মিহলাই ল'ম। এতিয়া মই বেলেগ এটা বলত ট্ৰান্সফাৰ কৰিছোঁ আৰু যদি পিছৰ কিদিনা ৰ'দ দিয়ে টেমাত ভৰোৱাৰ আগতে এইখিনি মই 2 দিনমান ৰ'দত দি ল'ম এনেদৰে। তাৰ পাছতহে বৈয়ামত ভৰাম। গ্লাছৰ কণ্টেইনাৰত ভৰালে ভাল হয় আচাৰ। এইখিনি মোৰ আমৰ আচাৰ হৈ গ'ল। আৰু এতিয়া মই নেক্সটখিনি আপোনালোকক দেখাম, যিটো 2 দিন নিমখত থৈছিলোঁ। এতিয়া মই যিখিনি আম 2 দিন নিমখত ভৰাই থৈছিলোঁ সেইখিনিৰ কাৰণে সেইখিনি আচলতে অকল এদিন ৰ'দ পালে, চ' মই অলপ ভাজি দিম বুলি ভাবিছোঁ। মছলা দিয়াৰ পাছত তেলখিনি গৰম কৰি ল'লোঁ। এতিয়া মই জিৰা দি দিছোঁ 2 চামুচ। গেছটো কমাই লৈছোঁ। এতিয়া মই চফ অলপ সৰহকৈ লৈ ল'ম। 2 চামুচ দিয়াৰ পাছত আৰু 1/4 চামুচ দিলোঁ চফ। মিঠিটো মই 1 চামুচে দি দিছোঁ এবাৰ। সৰিয়হ 1/2 টেবুল স্পুন দিলোঁ, 1/2 চামুচ। ধনিয়া 2 চামুচ দি দিম। এতিয়া এইখিনি ভালদৰে মিহলি কৰি ল'ম। এই আমখিনি আচলতে ভালদৰে ৰ'দ পোৱা নাছিলে, চ' মই অলপ তেলত ভাজি ল'ম। এবাৰ যিহেতু বতৰ বহুত বেয়া, এদিন ৰ'দ দিলে কেইবাদিনো বৰষুণ দিয়ে, চ' আচাৰ বনাবলৈ বহুত দিগদাৰে হৈছে। এতিয়া আমখিনি ইয়াতে দি দিম। আৰু এইখিনি অলপ দেৰি লৰাই পিনে ভাজি থাকিম। কম জুইত ভাজিছোঁ একেবাৰে। অলপ দেৰি ভজাৰ পাছত এতিয়া এইখিনি মোৰ আমৰ আচাৰ ৰেডি হৈ গৈছে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং।